নমস্কাৰ মোৰ ইউটিউব চেনেল নিয়ৰেক চপ্ৰলৈ সাদৰেৰে স্বাগতম জনাইছোঁ আৰু দিল্লীলৈ অহাৰ পাছত এয়া প্ৰথমটো মোৰ ইউটিউব চেনেল নিয়ৰেক স্বপ্নত প্ৰথমটো ভিডিঅ' আৰু এই ভিডিঅ'ত আজি আমাৰ কোম্পানীত বিশ্বকৰ্মা পূজা ইতিমধ্যে আৰম্ভ হৈ সমাপ্ত হৈ গৈছে গতিকে ভাবিলোঁ আংশিক ইয়াৰ কিছু দৃশ্য আপোনালোকলৈ আগবঢ়াম গতিকে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পায় মই ক'ত কাম কৰিছোঁ কি কৰিছোঁ কেনেকৈ কৰিছোঁ সকলোখিনি দেখাব কিন্তু কাম কৰাখিনি নেদেখাম বাকী মেচিন চেচিনৰ এনেকুৱা চমু আভাস এটা দিম আৰু গতিকে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু লগে লগে আজি প্ৰতিবেদন এই বিশেষ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ এয়া দেখাইছোঁ আপোনালোকক ইতিমধ্যে পূজা আৰম্ভ কৰিছে এফালে আমাৰ কৰ্মচাৰী সকলো বহি আছে আৰু আগফালে সন্মুখত দেৱ দেৱীৰ ফটোসমূহ লগোৱা হৈছে আৰু ওপৰত তিনিখন ফটো সেয়া পাৰ্মানেণ্ট ফটো আগৰ পৰাই থকা আৰু বাকী এইখিনি সজাই পৰাই তোলা হৈছে আৰু সম্পূৰ্ণ ইয়াত নাৰ্জী আৰু গোলাপে সজোৱা গৈছে আৰু এয়া হৈছে আমাৰ মালিক আৰু মালিক সকলোকে আগত ফেচবুকৰ হেৰিত কৈছোঁৱেই লাইভটোত অসমৰে মালিক বৰদবী আৰু এয়া তেখেতে চাকি বন্তি জ্বলাই পূজা কৰাৰ সময়ৰ কিছু দৃশ্যাংশ সাঁচি ৰাখিলোঁ আৰু এইফালে বাকী কৰ্মচাৰীসকল আৰু এয়া এই পাইপেই বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে গৈ সম্পূৰ্ণ ৰুলাৰ এটাত পৰিণত হয় গতিকে সেইখিনি আপোনালোকক মেচিনখিনি দেখুৱাই গৈ আছোঁ আৰু শেষত এটা সম্পূৰ্ণ হোৱা ৰুলাৰ আপোনালোকক দেখুৱাম বাৰু এইবোৰ বিভিন্ন ধৰণৰ মেচিন আছে সকলোৰ বিষয়ে বৰ্ণনা কৰি নাথাকোঁ কেৱল আপোনালোকক দেখুৱাবলৈ কৰিছোঁ কিয়নো বহুতে সুধি থাকে কেনেকুৱা ৰুলাৰ কি কথা এক প্ৰকাৰে ক'ব গ'লে যিবোৰ ৰুলাৰৰ সহায়ত যিকোনো বস্তুত আপোনাৰ প্লাষ্টিক বটল ATM কাৰ্ড যিকোনো এইবোৰত যে যিবোৰ ছাপ থাকে প্ৰিণ্টিং থাকে সেইবোৰ প্ৰিণ্টিঙৰ কাৰণে ইয়াৰ পৰা ৰুলাৰবোৰ যায় প্ৰেছৰ হওক সেয়াই আৰু ৰুলাৰ কিছুমান সৰু কিছুমান ডাঙৰ থাকে আৰু এইবোৰ বিভিন্ন ধৰণৰ মেচিন বহুত দামী দামী মেচিন আছে আপোনালোকক দেখুৱাই গৈ আছোঁ আৰু এইবোৰ মেচিনতে আমি বৰ্তমান কাম কৰি আছোঁ মেচিন চলাবলৈ নহয় আমি হেল্পাৰ হিচাপে কৰিছোঁ কিয়নো আমাৰ অহানো হৈছে কেইদিন ইয়াত মেচিন এটা চলাব পাৰিবলৈ হ'লে অন্ততঃ 1-1.5 বছৰ 2 বছৰ কৰিব লাগিব পুৰণা হ'ব লাগিব এইটো মেচিনে লোহাত যি আমাৰ খোদিত কৰে এই খোদিত কৰা মেচিন এইটো নতুনকৈ হেৰি কৰিছে এতিয়া এই দেখুৱাই থকাখিনি তলৰ ফ্ল'ৰ আণ্ডাৰগ্ৰাউণ্ড ফ্ল'ৰত আছে এইখিনি মেচিন আৰু আমি আগতে নাজানিছিলোঁ আৰু আপোনালোককো জনাওঁ যে আমাৰ যি ৰাবাৰ বনে প্লাষ্টিক ৰাবাৰ যিবোৰ গাড়ী চকাৰ টায়াৰ হওক কিবা ৰাবাৰ এই ৰাবাৰটো বনে এটা কেমিকেলৰ পৰা পাউডাৰৰ পৰা কেমিকেল মিক্স কৰিব লগা হয় পাউডাৰটোৰ লগত এই মেচিনটোত প্ৰথমে মিশ্ৰণ হয় এই মেচিনটো যিটো মেচিন দেখাইছোঁ এই মেচিনটোত প্ৰথমে মিশ্ৰণ হয় আৰু মিশ্ৰণ হোৱাৰ পাছত এতিয়া এই যিটো মেচিন দেখুৱাই আছোঁ আপোনালোকক এই মেচিনটোত ইয়াত কমপ্লিট হয় ৰাবাৰটো গতিকে ৰাবাৰ এটা ক'লা হয় কিন্তু প্ৰথমে বনোতে বস্তুটো বগাই থাকে পাউডাৰ বাৰু বাকী যি কি নহওক এইখিনি আপোনালোকক এটি চমু আভাস দিবলৈ চেষ্টা কৰিলোঁ মই আৰু পূজাৰ এই বিশেষ দিনটো আপোনালোকক দেখুৱাবলৈও অকণমান সুযোগ পালোঁ যিহেতু কামৰ সময়ত মোবাইলৰ এলাও নাই আৰু এয়াই হৈছে সম্পূৰ্ণ হোৱা এটা ৰুলাৰ এইজন আমাৰ এজন দাদা অসমৰে তেওঁ ইয়াত কণ্ট্ৰল মেনেজাৰ হিচাপে কাম কৰি আছে কণ্ট্ৰল কোৱালিটি হিচাপে আৰু বাকী পূজাৰ সময়ত সকলোৱে মুখেৰে নাম উচ্চাৰণ কৰি থকাৰ সময়ত আৰু এয়া শেষত আমাৰ ভোজন পৰ্ব চলি গ'ল এখন ধুনীয়া থালি ইয়াতে সজোৱা হৈছে বস্তুখিনি বাহিৰৰ পৰা লৈ আহিছে আৰু এতিয়া সজাই পৰাই আমি খালোঁ খোৱাৰ সময়ৰো এটা চুটি দৃশ্য আপোনালোকলৈ আগবঢ়ালোঁ আৰু ইয়াৰ লগে লগে আজিৰ এই চমু ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াবলৈ এটা সুবিধা পালোঁ আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পাব আৰু মালিকৰ সৈতে এখন গ্ৰুপ ফটো মোৰ মোবাইলতে ময়ে বন্দী কৰিছোঁ আৰু বিশেষ কোনেও বন্দী কৰা নাই আৰু মালিকেও সেইখিনি অনুমতি দিলে আৰু বাকী লগৰ 2-4 জনৰ সৈতে কেইবাখনো ধুনীয়া ধুনীয়া ফটো সংগ্ৰহ কৰি আপোনালোকলৈ আগবঢ়াই দিলোঁ আশা কৰিম ভিডিঅ'টো আপোনালোকে ভালেই পাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে অনুগ্ৰহ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ জয় আই অসম।